Welcome back to my channel June Blog. সকলকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি যেহেতু বিশ্বকৰ্মা, সকলোৱে বিশ্বকৰ্মা পূজা কৰিব। আজি আমাৰ ঘৰতো বিশ্বকৰ্মা পূজা। ভাবিছো এটা ভিডিঅ' কৰো, আপোনালোকে চাওক। এয়া আমাৰ গাড়ীবিলাক লাইন কৰি থোৱা আছে। আপোনালোকে প্লিজ ভিডিঅ'টি চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এয়া চাওক, আমাৰ গাড়ীবিলাক লাইন কৰি থোৱা হৈছে। এয়া চাওক, ভিডিঅ'টি চাই থাকিব। এয়া চাওক। চাওক গাইজ, এয়া হৈছে আমাৰ নেনো। ইটোক ধোৱা হোৱাই নাই, এতিয়াহে ধুব। পাহৰি গৈছে, এতিয়াহে ধুব। কোনে এয়া চাওক, মই কাটি আছোঁ প্ৰসাদ। যিহেতু আমাৰ বাবন নাই, আমি ঘৰতে সৰুকৈ পূজাটো কৰিম। এয়া মই ফলবিলাক কাটি আছোঁ। নাৰিকল, কল, বুট। আপোনালোকে বাৰু কেনেকৈ প্ৰসাদ দিয়ে প্লিজ জনাব। আমি কিন্তু এনেকৈয়ে প্ৰসাদ দিওঁ। এয়া চাওক, মই গাঁঠি আছোঁ ফুলৰ মালা। যিহেতু ফুলৰ মালা লাগিবই, হাজাৰ কিনা মালা হওক, ফুলৰ মালাৰ নিচিনা একো হ'ব নোৱাৰে। সেইকাৰণে আমি ফুলৰ মালা এটা গাঁঠিলোঁ। এয়া চাওক, আমাৰ বিশ্বকৰ্মা বাবাক বহাই ল'লোঁ। কিবা ভুল ভ্ৰান্তি হ'লে প্লিজ ক্ষমা কৰিব। আপোনালোকে বাৰু কেনেকৈ পূজা কৰে নাজানো, কমেণ্টত জনাই দিব। আমি কিন্তু এনেকৈয়ে পূজা কৰোঁ। এয়া আমাৰ প্ৰসাদ কটা ৰেডি হৈ গৈছে। এতিয়া ঠাকুৰৰ আগত আগবঢ়াই দিম। এয়া হৈছে আমাৰ মা। এয়া মই ঠাকুৰৰ তলত এটা সৰুকৈ আলপন অঁকাই দিলোঁ। মই যিহেতু নাজানো, তথাপিও চেষ্টা কৰিলোঁ অঁকাই দিবলৈ। এতিয়া আমি প্ৰসাদবোৰ আগবঢ়াই দি আছোঁ। চাওক ফ্ৰেণ্ডছ, তলত এটা লোকেশ্যন দিয়া আছে। আচলতে মোৰ ইয়াতে লোকেশ্যন দিয়াই আছিলে গোটৰ কাম কৰাৰ কাৰণে। ভাবিলোঁ এবাৰ ভিডিঅ'টো নিদিওঁ, কিন্তু মানে যিহেতু বনাইছোঁ, নাই একো নাই, দি দিওঁ ভিডিঅ'টো। সেইকাৰণে দিলোঁ। সেইটো ভিডিঅ'টো বনাইছোঁ, বেয়া লাগে ন, সেইকাৰণে দিলোঁ বাৰু। আৰু এইফালে আমাৰ ফুলৰ মালা ৰেডি হৈ গৈছে। এয়া মই এটা লৈছোঁ ঠাকুৰৰ মালা, যিহেতু ইটোও পিন্ধাই দিম ঠাকুৰক। আৰুতো মালা এটা গাঁঠিলোৱে, ফুলৰ মালা, সেইটোও দিম। এয়া চাওক, আমি আগবঢ়াই দিছোঁ। চাওক কেনেকুৱা হৈছে বাৰু প্লিজ কমেণ্ট কৰি জনাব। আমাৰ এইটো হৈছে মৰমৰ গাড়ী। এইটোকে ধুব পাহৰি গৈছিলে কাম কৰি কৰি। তাৰপিছত মনত পৰিলে, যিহেতু আগে আগে আছে মনতো পৰিবই। আৰু যিহেতু এইটো আমাৰ মৰমৰ গাড়ী, এতিয়াহে ধুই আছে। বাৰু একো নহয়, যিহেতু মনত পৰিছেতো, পিছত হ'লেও মনত পৰিছে। পূজাটো শেষ হোৱা নাই, হৈ আছে। এতিয়া ধুই আছে। আৰু এতিয়া আমাৰ মায়ে পূজা আৰম্ভ কৰিছে। যিহেতু আমি বামুণী পূজা কৰা নাই, ঘৰতে পাতিছোঁ, সেইকাৰণে মায়ে সকলো কৰিছে। আমিও বাৰু পূজা কৰিলোঁ, মানে মাও কৰি আছে। আৰু বেছি দীঘলীয়া নকৰোঁ, যিহেতু বহুত কাম আছে, বিশ্বকৰ্মাই নহয় আৰু কিছুমান কৰিবলগীয়া ঘৰত কাম আছে। সেইকাৰণে ভিডিঅ' বেছি বনাব নোৱাৰিলোঁ, অলপমান বনালোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।